আৰু বাকি খালি থকা পদসমূহ পূৰণৰ বাবেও আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত APDCL ৰে 5,000 পোষ্ট থাকিব এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ অৰ্থাৎ 12 তাৰিখে এটা নিযুক্তি হ'ব 30,000ৰ ফলাফল বাবে আমি অপেক্ষা কৰিম আৰু এই অপেক্ষা কৰি থাকোতে আৰু 10,000ৰ এডভাৰটাইজ ওলাব আমি আৰু 12,000 অলপ বাঢ়িব 12,000 নতুন যুৱক যুৱতীক আমি নিযুক্তি দিম আৰু এইবিলাক 100% গভৰ্ণমেণ্ট জব 30,000 আমি দি উঠিলোঁ 12,000 আমি দিম অৰ্থাৎ 42,000 আৰু 30,000ৰ লিখিত পৰীক্ষা হৈ গ'ল যেটো পৰীক্ষা চলি আছে তাৰ ৰিজাল্টটো দিব গতিকে 1 লাখ নিযুক্তিৰ দ্ৰুত আমি আৰু এটা 10,000 পোষ্টৰ এডভাৰটাইজ দিবৰ কাৰণে আমি প্ৰস্তুতি কৰিছোঁ এইবাৰ বিশেষকৈ এই 10,000 পোষ্টত APDCL ৰে 5,000 পোষ্ট থাকিব এটা নতুন ফৰেষ্ট বেটেলিয়নো আমি গঠন কৰাৰ বাবে সিদ্ধান্ত